সো গাইস আমি এফুটে উঠি মেলি আহিছিলো হলে উঠি বহুত ভাল লাগে দেই মানে কি আপোনালোকে ভাবিছে এইটো কি মন্দিৰ আহিলে চাগে এইটো যেতিয়া মানে কি কাহিনীটো কৈছো যেতিয়া মানে কি ৰাৱণে যেতিয়া মানে কি সীতাক যেতিয়া হৰণ কৰি লৈ গৈছিলে তেতিয়া মানে যি মাজতে মানে ভেটা দিছিলে জটায়ু পক্ষী যিজনী চৰাই ভেটা দিছিলে তাই জটায়ু পক্ষী আছিলে সেই জটায়ু পক্ষীজনী যেতিয়া মানে কি ৰাৱণে যেতিয়া কাটি দিছিলে কাটি দিওঁতে সেই জটায়ু পক্ষীজনী আহি কিনে ইয়াত পৰিছিলেহি তো গাইছ পাই গ'লোহি জটায়ু মন্দিৰ আৰু এতিয়া এণ্ট্ৰি টিকেটটো কৰি লওঁ তাৰপিছত গৈ থাকোঁ তো গাইছ টিকেট কাটি ল'লোঁ টিকেট দুটা কাটি ল'লোঁ এটা টিকেটত 500 টকাকৈ লৈছে 500 টকা এটাত দুটা আহিছোঁ দুটা টিকেটত 1000 টকা আকৌ টিকেট কাটিব লাগিব এইটো মাত্ৰ এণ্ট্ৰি টিকেট মানে এইটো অকল সোমাবলৈ তাৰ বাকী পাছত আকৌ যাবলৈ আকৌ টিকেট কাটিব লাগিব তো গাইছ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক তো গাইছ আহি আছোঁ টিকেট লৈ কেবুলত মানে কি কেবুলত তেওঁ মানে কি কেবুলত লৈ যাব যেটো মানে 500 লৈছে ন অকণমান ষ্টেণ্ডাৰ্ডকৈ নিবই লাগিব ন এতিয়া কেবুলত লৈ যাব কেবুল চাই থাকিব মানে কি কেনেকৈ যাওঁ মানে মোৰ নিজে পাত্তা পোৱা নাই কেনেকৈ যাব লাগে Shot. Any smoking items? তো গাইছ চেক কৰি ল'লে মানে কি আছে কি নাই চব চেক কৰি ল'লে এতিয়া মানে ভিতৰত সোমাই আহিছোঁ মানে কি ইমানে চাইছে ন টিকেটটো অকল টিকেটে চেক কৰিছে মানে আৰু আসাম টিকেট কাটিবলগীয়া আছে আকৌ টিকেট কাটিব লাগিব এতিয়া 500-600 টকা আকৌ ল'ব মানে টিকেটত ডাবল টিকেট Give your ticket. মানে তো গাইছ আমাক অলপ মানে কি ইয়াত আনি বহিব দিছে বহোৱাৰ পাছত মানে কি লৈ যাব ইয়াৰ পৰা আকৌ আমাক মানুহ আহি আমাক ইয়াৰ পৰা লৈ যাব মানে কি চাওক না মানুহ বহুত আছে নিচাই মই বহি আছোঁ এইটো টিকেট এই বহুত টকা গ'ল মানে এইটো মানে কি প্ৰায় 2000 মান টকা গ'লেই তো গাইছ আমাৰ টাইম হৈ গ'ল আৰু মানে কি আমি এতিয়া মাতিছে এতিয়া তালৈ যাবলৈ ক'ত লৈ যাব সেই মানে কি 2000 টকাত কি কৰে মই ক'লেও নিয়ম তাকে চাব মানে চাওকচোন আপোনালোকে 2000 টকাত মানে কি ক'ত পোৱাই দিয়ে মানে 2000 টকাততো এনেকৈতো গ'লেতো বহুতো পামগৈ আৰু কিন্তু মানে কি এতিয়া ক'ত পোৱাই দিয়ে সেইটোৱে চাম মানে কি ইয়াত উঠি যাম মানে বহুত ভাল লাগিব মানে ন একদম পাহাৰ ওপৰলৈ গৈয়ে থাকিম মানে বহুত ওপৰ মানে চাই থাকক ভিডিঅ'টো আকৌ তো গাইছ সেইখন আহি গ'ল সেইখনলৈ আমি যাব লাগিব এতিয়া তো 4টা আছে 4টা মানে কি যিকোনো এটা উঠিম আৰু আমি এইটো উঠিম আমি এইটো তো গাইছ উঠি ল'লো এখন এতিয়া ক'ত লৈ যায় নেকি
നമ്മളെ വീട് കാണാൻ പോകുന്നു. അതേ തന്നെ ടിക്കറ്റ് ഉണ്ടോ? പൈസ ഇതിനാണ്, ഇതിൽ പോണതിനാണ് പൈസ കൊടുക്കണം. അതേ തന്നെ ടിക്കറ്റ് ഉണ്ടോ? പൈസ ഇതിനാണ്, ഇതിൽ പോണതിനാണ് പൈസ കൊടുക്കണം. তো গাইস তাই বলে কি বহুত তল পাইছো আমি, মানে কি মুনিব নোৱাৰা ইমান দূৰ পাইছো আমি। ভাল লাগিছিলে তো অলপ অলপ হিলিছিলে, নিচাই ভয় কৰিছে বোলে অলপ অলপ হিলোতে হিলিব ন ৰছীত আহিছো। তো ক'ত আহি আছো আমি কৈ দিম এতিয়া বৰ্তমান। তো গাইছ এইটো কি মন্দিৰ কৈ দিছো, মানে কি আপোনালোকে ভাবিছে এইটো কি মন্দিৰ আহিলে চাগে। এইটো যেতিয়া মানে কি কাহিনীটো কৈছো, যেতিয়া মানে কি ৰাৱণে যেতিয়া মানে কি সীতাক যেতিয়া হৰণ কৰি লৈ গৈছিলে, তেতিয়া মানে যি মাজতে মানে ভেটা দিছিলে জটায়ু পক্ষী, যিজনী চৰাই ভেটা দিছিলে তাই জটায়ু পক্ষী আছিলে। সেই জটায়ু পক্ষীজনী যেতিয়া মানে কি ৰাৱণে যেতিয়া কাটি দিছিলে, কাটি দিওঁতে সেই জটায়ু পক্ষীজনী আহি কিনে ইয়াত পৰিছিলেহি। সেই ইয়াত পৰি থাকি গ'ল। তাৰপৰা মানে ৰামো ইয়ালৈ আহিছিলে, মানে ইয়াত ৰামৰ ভৰি খোজো আছে। সেই জেগাডোখৰ মানে সেইডোখৰ জেগা যিডোখৰ জেগাত জটায়ু পক্ষী যদি ইয়াত পৰি কিনে ইয়াতে মৃত্যু হৈছিল, সেই মৃত্যু হোৱাৰ কাৰণে তাই স্মৃতিৰ বাবে এই মানে কি জটায়ু মন্দিৰটো বনাই থৈ দিছে ইয়াত। ৰামৰ খোজ আছে, ৰামৰ খোজ ক'ত আছে আমি দেখামগৈ গৈ কিনে। মানে প্ৰথমতে দেখাই লৈ চৰাইজনী মানে কি চৰাইজনী মানে কি ডাউখে এডোখৰ কটা যেনেকৈ ৰাৱণে মানে কি কাটি দিছিলে, তেনেকৈ মানে ইয়াত মানে কটাকেই মানে বনাই থৈ দিছে। মানে চাওকচোন কিমান ডাঙৰকৈ বনাই থৈ দিছে আপোনালোকে। ক'ত এইজনীয়ে মানে কি মহান চৰাইজনী, যিজনী মানে কি ৰামক মানে সহায় কৰিব গৈ নিজে মৃত্যু মুখত পৰিছিলে, ৰাৱণৰ হাতত মানে কি তেওঁ মৃত্যু হৈছিলে, এইজনীয়ে হৈছিলে। এইজনী নহয় মানে কি স্মৃতিৰ কাৰণে চেম মানে বনাই থৈ দিছে। কিন্তু মানে এইডোখৰ জেগা আছিলে যিডোখৰ জেগাত আহি পৰিছিলে, আৰু যিডোখৰ জেগাত শেষ ত্যাগৰ মুহূৰ্তত ৰামক লগ পাইছিল, এইডোখৰ জেগাই আছিলে। এতিয়া বোলক আমি ৰামৰ খোজকেইটা দেখাওঁগৈ। তো গাইছ কিমান ওপৰত আছো চাওকচোন, মাত্ৰ মানে এটা পাথৰৰ মানে এটা পাহাৰ হৈ আছে, পাহাৰৰ ওপৰত আমি আছো বৰ্তমান। এইটো গোটেইটো মানে অকল মাত্ৰ এটাহে পাথৰ। সো গাইস আমি এফুটে উঠি মেলি আহিছিলো হলে, উঠি বহুত ভাল লাগে দেই। মজা লাগিছে নেকি? মানে মজা লাগিছে, কিন্তু ৰ'দটো মানে কি ইমানে চোকা আৰু ইমান ওপৰত আছে ৰ'দটো মানে কি একদম মানুহ মানে অকল জ্বলি যাবলৈ বাকী আছে, মানে ইমানে ৰ'দটো মানে চোকা আছে। মানে বহুত ভাল লাগিছে, এনেকুৱা জেগা লাগিব না। আজি প্ৰথমবাৰ আহিছো দেই। নিশ্চয় আজি প্ৰথম আহিছে, বহুত ভাল লাগিছে বোলে তাইও। মই প্ৰথমে আহিছো, মই অকণ কোন আগত আহি আছো মই, কিন্তু মানে তথাপিতো মানে বহুত ভাল লাগিছে। ইয়াত মানে কি কোনো মানে কি অসমৰ কোনো ইউটিউবাৰ অহা নাই ইয়াত, প্ৰথম মই আহিছো বুলি আহিছো। মই যিহেতু মানে কি মই ইউটিউবত চাৰ্চ কৰি চাইছো, যদি এই মানে কি জটায়ু মন্দিৰ বিষয়ে একো পোৱা নাই,
কিন্তু আজি মই প্ৰথম ইয়ালৈ আহিছোঁ। যিটো মই মানে কি ৰামৰ খোজ দেখাম বুলি কৈছিলোঁ, মানে সেই ৰামৰ খোজটো মই এতিয়া দেখাই আছোঁ। গ্লাস কত তো গাইছ ৰামৰ খোজটোতো দেখিলে এতিয়া মানে মন্দিৰত যাওঁ, মন্দিৰত মানে সেৱা এটা কৰি লওঁ। এইটো মানে ৰাম মন্দিৰত আহিছোঁ মানে ন, গতিকে মন্দিৰত সেৱা এটা কৰি লোৱাটো মানে কি কৰিলে ভাল আৰু। তাকে মানে ৰামৰ খোজটো দেখিলেই কিমান ডাঙৰ খোজ, এতিয়া বৰ্তমান মন্দিৰ এয়া হনুমানৰ সৈন্য। কিবা দিব লাগিব সিহঁতক। তো দেখিছে হনুমানৰ সৈন্যবিলাক, এইবিলাক সম্পূৰ্ণ মানে ৰামায়ণৰ কাহিনী মানে এই জেগাডোখৰ মানে আছে। চাওক ইমান ধুনীয়া। ওচৰলৈ নাযাবি আকৌ। কিবা এটা দিয়া নাই যে তই, সেইটো কাৰণে তোক ওচৰলৈ কেলৈ আহে আকৌ, তই কিবা এটা আনি দিব লাগিব ন। তো গাইছ এয়া হৈছে জটায়ু মন্দিৰ। ডাঙৰ তো গাইছ বান্দৰে কেনেকৈ পানী খাই চাহ টেপৰ পৰা। তো গাইছ মই মানে ৰুমৰ পৰা ওলাই আহোঁতে মানে এটা চাৰ্ট পিন্ধি আহিছিলোঁ, যিটো চাৰ্ট পিন্ধি আহিছিলোঁ মানে দোকানত সোমাই কিনে সেই চাৰ্টটো বদলি কৰি টি চাৰ্টটো পিন্ধি, আৰু সেই চাৰ্টটো মানে কি ইয়াত মানে কি হেৰি কৰি দি দিলোঁ, মানে সেইটো মানে লৈ গ'লগৈ মানে। থেংক ইউ। তো গাইছ মন্দিৰত পূজা চূজা কৰি ল'লোঁ, এতিয়া মানে কি যাব লাগিব আৰু। মানে ইয়াত মানে ৰ'দটো মানে যিমান কাঢ়া হৈছে মানে ইয়াত বেছি দেৰি থাকিব পৰা নহয়, মানে এতিয়া যাব লাগিব। কিমান সুন্দৰভাৱে বহি কিনে একদম ধুনীয়া খাই আছে চা। আহি পালোহি, পাই মানে কি তলতে এডোখৰ শ্বপিং মলৰ নিচিনা, মানে অলপ মানে সৰু সৰু ল'ৰাই খেলা কিবা বস্তু আছে। আৰু মানে কি এতিয়া ইয়াৰ পৰা ওলাই যাব লাগিব বাহিৰলৈ। তো এইবিলাক চলাবলৈ বাইক আছে, বাইকটো ঘৰতে আছে, নচলাওঁ আৰু ইয়াত মানে কি ইয়াত সৰু সৰু ল'ৰা ছোৱালীয়ে চলাই আছে বাইক। এইটো মানে 3D গেম। তো গাইছ আহি বহুতে ভাল লাগিলে। মানে আপোনালোকে যদি কোনোবা যদি কেৰেলাত আছে বা কেৰেলালৈ আহিব বিচাৰে, তেতিয়াহ'লে এইটো প্লেচলৈ নিশ্চয় আহিব। এইটো প্লেচ মানে বহুতো ভাল লগা এডোখৰ ঠাই হয়। এইডোখৰ ঠাই আছে আপোনাৰ কল্লম ডিষ্ট্ৰিক্টত আছে। কল্লম ডিষ্ট্ৰিক্ট নীলমিলৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত আছে। গতিকে আপোনালোকে যদি কেতিয়াবা যদি আহে বা আছেহি, তেতিয়া এই জেগাডোখৰ নিশ্চয় চাই যাবহি এবাৰ। ভিডিঅ'টো যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু যিহেতু মোৰ এইটো নতুন চেনেল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।